আজি আচলতে এই ননৈত পতা কৃষি মেলা আৰু গ্ৰন্থমেলা যিটো অসমৰ ভিতৰতে এটা অভিনৱ ধৰণৰ মিলন, এই মিলনৰ জৰিয়তে মই ভাবো শ্ৰমজীৱী কৃষক আৰু বৌদ্ধিক কৰ্ষণৰ প্ৰতি আগ্ৰহী পঢ়ুৱৈ একেলগে এটা চিন্তাৰে সৈতে আগবঢ়াই যোৱাৰ যিটো পৰিকল্পনা এই যে যুৱ সমাজে ননৈপৰীয়া অঞ্চলত কৰিছে, সেই কথাটোৰ বাবে মই আচৰিত হোৱা নাই। কাৰণ নগাঁও এনে এখন ঠাই যিখন নগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম, যিখন নগাঁৱত আজি ভোটাই ডেকাৰ জন্ম, মহেন্দ্ৰনাথ ডেকা ফুকন, নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, মহিম বৰাকে আদি কৰি বৰণ্য ব্যক্তিয়ে সমগ্ৰ অসমৰ বৌদ্ধিক আকাশ, সাংস্কৃতিক আকাশ উজ্বলাই গৈছে। এই যে দুগৰাকী, তিনিগৰাকী, চাৰিগৰাকী যুৱতীয়ে এই কথাটো ভাবিছে, এই কথাটোৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই আশা কৰিছো এটা কথাটো হল যে বৌদ্ধিক কৰ্ষণ, সাংস্কৃতিক কৰ্ষণ, দ্বিতীয়টো কথা শ্ৰমৰ মৰ্যাদা, ডিগনিটি অফ লেবাৰৰ প্ৰতি অসমীয়া মানুহৰ একাংশ মানুহৰ যিটো অনীহা, যিটো উদাসীনতা, তাৰ প্ৰতি যাতে মানুহক আগ্ৰহী কৰিব পাৰে, মানুহে যাতে শ্ৰম কৰা মানুহক সন্মান দিব পাৰে, মানুহৰ মাজত যাতে তেওঁলোকে বিভাজন নানে, এইখিনি কথা এই গ্ৰন্থমেলাৰ থলীত আলোচনা হব, মানুহে আলোচনা কৰিব। আৰু ইয়াৰ পৰা শুভবাৰ্তা লৈ আমি মানুহৰ মাজত বিভাজন কৰিব পৰা শক্তিক আমি তেওঁলোকক নিশকতীয়া কৰি আমাৰ মনৰ ভাৱটোক, অসমীয়াত্বৰ ভাৱটোক, উদাৰ অসমীয়াত্বৰ ভাৱটোক আমি আগুৱাই লৈ যাব পৰাৰ বাবে এইখনে এখন ডাঙৰ কঠীয়াতলী বুলি মই ভাবো। পোনপথে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া আমি অনুষ্ঠান ইয়াত পাতিবৰ কাৰণে মনস্থ কৰিছিলোঁ, আমাৰ এই 9, 10, 11, 12 অৰ্থাৎ আজি আমাৰ শেষৰ দিন। প্ৰথমতে আমি যিহেতু এখন খুব এটা অকলশৰীয়া এটা এলেকা, হাহিলা বিলৰ কাষত, আমি ভাবিছিলোঁ যে এনেকুৱা এটা এলেকাত যেতিয়া অনুষ্ঠানটো পাতিম, আমাৰ ৰাজ্যৰ পৰা অলপ ভিতৰত সোমোৱা জেগা হয়, ৰাইজৰ সঁহাৰিৰ ক্ষেত্ৰত কিছু আমি সন্দিহান হৈ আছিলোঁ যে আহিব নে নাহে। কিন্তু ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, সঁচাকৈ খুব আনন্দিত হৈছোঁ। প্ৰথম 2টা দিনত আমাৰ সন্তোষজনক আছিলে, কিন্তু কালি আৰু আজি আমাৰ 11 আৰু 12 এই 2টা দিনত অভূতপূৰ্ব ৰাইজৰ সমাগম হৈছে। আমাৰ যি কিতাপৰ বিপণী আছে তেওঁলোকে যথেষ্ট পৰিমাণে কিতাপ চেল কৰিছে। লগতে আমাৰ যি কৃষি মেলা আছে, কৃষি মেলাত আমাৰ যিখিনি আমাৰ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী কৃষিৰ পৰা পোৱা যায়, সেইখিনিও খুব সুন্দৰকৈ বিক্ৰী হৈছে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যথেষ্ট প্ৰত্যাহ্বান নেওচি ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাৰ 2য় বৰ্ষৰ আজি সফল পৰিসমাপ্তি। আৰম্ভণিৰ দিনাখন বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা উদ্বোধন কৰিলে। আৰু সেইদিনাখনে উপস্থিত হল নীলিম কুমাৰ ডাঙৰীয়া, বিশিষ্ট কবি, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ডক্টৰ জয়ন্ত মাধৱ বৰা, ঔপন্যাসিক, বিশিষ্ট লেখক, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ শাহিন জাফ্ৰী ডাঙৰীয়ানী, আশ্ৰবিকা বৰাকে আদি কৰি এই বিশিষ্ট লেখক, গল্পকাৰসকল উপস্থিত আছিল। বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, তেওঁ নগাঁৱৰে, তেওঁ উপস্থিত আছিল। আৰু শেষত আজিৰ দিনটোত আমাৰ যি বিশেষ কাৰ্যসূচী আছিল সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা, সেই তৰ্ক প্ৰতিযোগিতাৰ পাছত আজি যি সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত আছিল বৰণ বিকাশ, বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী। আৰু একে সময়তে এই সাংস্কৃতিক সন্ধিয়াৰ মাজতে আহি পেলাই অসমৰ বিশিষ্ট চিন্তাবিদ, লেখক, সমালোচক ময়ূৰ বৰা ডাঙৰীয়া আহি পেলাই উপস্থিত হ'ল। এয়া আমাৰ কাৰণে পৰম সৌভাগ্য। এই নৈপৰীয়া অঞ্চলটোৰ কাৰণে, নৈপৰীয়া অঞ্চল বুলি ক'লে অকল ননৈ বুলি আমি নুবুজাওঁ। নৈপৰীয়া অঞ্চল বুলি ক'লে সামগ্ৰিকভাৱে ব্ৰহ্মপুৰ, ননৈ, কঠীয়াতলী, ৰাঙলু, কন্দলি, পানীখাতি, কঠীয়াতলী, কামপুৰ, বৰকোলা, কামপুৰকে আদি কৰি পেলাই সমগ্ৰ অঞ্চল জুৰি পেলাই আমি যি আচলতে ব্যাপক পৰিৱৰ্তন সূচনা কৰিবৰ কাৰণে, এক নতুন সামাজিক সুস্থ বাতাবৰণ গঢ়ি তুলিবৰ কাৰণে যি অনুষ্ঠান আৰম্ভ কৰিছোঁ, এই অনুষ্ঠানত আহি পেলাই উপস্থিত হ'ল শ্ৰীযুত ময়ূৰ বৰা। তেওঁ যি সুন্দৰ ভাষণ দি থৈ গ'ল। আৰু তাৰ লগতে আজিৰ দিনটোৰ বিশেষ বৈশিষ্ট্য আছিল যে আজিৰ দিনটোতেই ডক্টৰ হীৰেণ গোহাঁই ছাৰে আমাক এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিলে, আৰু সেই বাৰ্তাটো এই অঞ্চলৰ ৰাইজে অতি মনোযোগেৰে শুনিছে। এয়াই আমাৰ পৰম প্ৰাপ্তি আৰু সফলতা বুলি আমি গণ্য কৰিছোঁ। ননৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা কেতিয়াও স্তব্ধ নহয়। এই গ্ৰন্থমেলাৰ যি যাত্ৰা কেতিয়াও স্তব্ধ নহয়। যিদৰে প্ৰথম দিনাখনেই নিতুমণি শইকীয়া ডাঙৰীয়াই ইয়াতে আহি কৈ গ'ল যে গ্ৰন্থ যাত্ৰা, গ্ৰন্থ কেতিয়াও
স্তব্ধ কৰিব নোৱাৰে, গ্ৰন্থৰ অন্বেষণ স্তব্ধ কৰিব নোৱাৰে। ঠিক তেনেকৈ আমি কওঁ হেজাৰ প্ৰত্যাহ্বান থাকিলেও নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলাক কোনেও আৰু কেতিয়াও স্তব্ধ কৰিব নোৱাৰে, কোনো ষড়যন্ত্ৰই স্তব্ধ কৰিব নোৱাৰে, কোনো অপশক্তিয়ে স্তব্ধ কৰিব নোৱাৰে। আৰু মই সেই অপশক্তিক আজি ইয়াৰ পৰা এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা কৈছোঁ যে সেই অপশক্তিক হুঁচিয়াৰ নৈপৰীয়া গ্ৰন্থ উৎসৱ আৰু কৃষি মেলা সদায় জিন্দাবাদ, নৈপৰীয়া অঞ্চল সদায় জিন্দাবাদ, নৈপৰীয়া ৰাইজ জিন্দাবাদ। ধন্যবাদ। মই গুৱাহাটীৰ পৰা আহিছোঁ, পাণবজাৰৰ পৰা। যথেষ্ট ভাল পাইছোঁ ইয়াত গ্ৰন্থমেলা কৰি। আমি সবে কিনিছে কিতাপ, ভালেই বিক্ৰী। আমাৰ নভেল বহুত গৈছে ইয়াত লৈছে মানুহে, সৰু সাধু কিতাপবিলাক গৈছে। জুবিন দাৰ কিতাপ বেছি গৈছে। জুবিন দাৰ গান গৈছে, মায়াবিনী ৰাতিৰ বুকুত এইখন গৈছে, মই নথকাৰ অনুভৱ এইখন বিক্ৰী হৈছে যথেষ্টখিনি। আৰু লগত বকুল ফুলৰ দৰে এখন কিতাপ বিক্ৰী হৈছে। ধন্যবাদ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, প্ৰথমবাৰ কাৰণে আহিছোঁ নৈপৰীয়া এই গ্ৰন্থ উৎসৱত। 4দিনীয়া গ্ৰন্থ উৎসৱত মানুহৰ সঁহাৰি ভালেই পাইছোঁ। আমি আহিছোঁ আপোনাৰ নৈৰে, আমাৰ বুক ষ্টল আছে নৈতে, আৰু ৰাইজৰ পৰা যথেষ্টখিনি সঁহাৰি পোৱা গৈছে।